নমস্কাৰ, মই ৰাহুল। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বৰ্তমান আছোঁ ক'ত জানেনে? আজি এম্বুলেঞ্চত নহয় বা পেচেণ্ট লৈ নহয়, আজি আহিছোঁ বৰ্তমান গাঁৱৰ ঘৰত। গাঁৱলৈ আহিলোঁ, ধানো দাই আছে, সৰুৱা পালে অলপ মানুহে দাই আছে, তাকে চাওঁ বুলি অলপ চপাবও লাগে ন। সদায় টাউনত থাকিলে কেনেকৈ হ'বনো, অকণমান ভাবিলোঁ গাঁৱত আহি অলপ দেখাওঁ আপোনালোককো। আহিছোঁ যেতিয়া আমাৰ সৰু সুৰা বাৰীখন দেখাইছোঁ আপোনালোকক, চাওকচোন বাৰু। এইয়া আমাৰ এইটো সৰু সুৰা ফিচাৰীটো গাঁও ঘৰৰ দেই। এই অলপ চলপ পিঁয়াজ চিয়াজ খেতি কৰা হৈছে আৰু এইটো ফাৰ্ম হাউচ ফিচাৰীৰ ওচৰত থকা এইখন হৈ গ'ল বাগানখন। এইখন দাদা ভাগৰ, ডাঙৰ দাদা বৰ্তা ল'ৰাটোৰ। দেখাইছোঁ আৰু সৰু সুৰাকৈ কেনেকুৱা কি আছে। এইটো ফিচাৰীত মাছ মেলা আছে, মাছ ধৰিয়ে আছে এতিয়া। আহিছোঁ যেতিয়া গাঁৱত, যেতিয়া ঘৰৰ মাছ দুটামান খাই নগ'লেনো ভাল লাগিব জানো। তেখেতে পূৰা ধৰি আছে। এয়া এইটো সৰু সুৰা ফিচাৰীটো আমাৰ। এইটো হৈছে বাৰীতে থকা ঘৰটো। ইয়াতে দাই এজন থাকে, গোটেইখিনি চোৱা চিতা কৰে। ফিচাৰীৰ পৰা আদি কৰি সকলো খেতি বাতি যি আছে সকলোখিনি তেওঁৱে চোৱা চিতা কৰে। তেওঁ ইয়াতে থাকে। আমিও আহিলে কেতিয়াবা এনেই খন্তেক সময় ফূৰ্তি ফাৰ্তা কৰোঁ আৰু এইটো ঘৰতে। গাঁৱলৈ যেতিয়া আহোঁ, এতিয়া মাঘৰ বিহুত আহিম, আপোনালোকক দেখাব চেষ্টা কৰিম। তেওঁ এতিয়া মাছ ধৰি উঠাই অনাৰ পিছত এয়া চাওক, মাছ ইমানটো চাইজৰ হৈছে। ফিচাৰী মাছ মেলা হৈছিলে। এয়াই সৰু সুৰা বাৰীখন আমাৰ। এইটো ফিচাৰীটো এখেতে ধৰি আছে, এতিয়া বেপাৰী আহিছে লৈ যাব। এয়াই সৰু সুৰা গাছ কাপ, চেনি পুঠি, বাত মাছ এইবোৰ মেলা হৈছিলে কিবা কিবি। মই বিশেষ চিনি নাপাওঁ ইমান, তেওঁলোকে ধৰি আনিছে। মই আৰু ভিডিঅ' সহযোগত আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ। বাকী ভিডিঅ'টো চাই